Hi guys, welcome back to my channel Khati Vlog. আজি মই বিশ্বকৰ্মা পূজা বুলি সকলোকে শুভেচ্ছা যাচিলো আৰু মই আজি ভাবিলো মোৰ ভাইটি এজনৰ ঘৰতে মানে গাড়ীখন মও চলাও হিও চলাই তাকে ধুও বুলো আৰু হেকিনিকে দেখাবলৈ আপোনালোকক বলক ভিডিঅ'লৈ আগলৈ যাওঁ। ফাইনালি পাই গলো আমাৰ অনাৰ ঘৰত। এতিয়া মোৰ ভাইটিটোৱে গাড়ী ধুইয়ে আছে, মোৰ অকণমান পলম হ'ল, মোৰ উঠা দেৰি হ'ল, 7টা বাজিত উঠিছোঁ মই। আপোনালোকক দেখাওঁ চাওক। এয়া গাড়ী ধুইয়ে আছে, মই অহা দেৰি হ'ল যে তোৰ স্কুটিখন আৰু ধুই মেলি অলপ ঘূৰিবলৈ যাম। আমাৰ ধুই আছে বৰ্তমান। কি চেম্পু লৈছা চাওঁ? চেম্পুটো কি? আমাৰ ইয়াৰ পোৱালিটো চুমুলি বুলি কওঁ আমি, মৰমৰ বহুত মৰমৰ হয়। কি লৈছা ইয়াক? লাক্স ডাভ চেম্পু লৈছে দেই। ধুনীয়া। মই লাগি যাওঁ কামে বনাই, এনে থাকিলেতো নহ'ব। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো হা। এতিয়া আমি আকৌ ৰিটাৰ্ণ যাম তোমাৰ আমাৰ যি মালিকৰ ডাইনামাটা আছে, ডাইনামাটা দেখাম। আৰু আমাৰ ভিতৰত মই পানী মাৰি থৈ দিছোঁ। পানী মাৰি থৈ মাত্ৰ আহি থাকা। এইটো আমাৰ সেই পৰিলোৱে হয় এতিয়া। এইটো আমাৰ ডাইনামাটো বহুত ধুনীয়াকৈ মই মুচি কৰি থৈছোৱে। তেওঁ অলপ মুচি দিওঁ, যি কি নহওক। মুচিলে আমাৰ অলপ আগত চবে মুচিলে, মোৰ এতিয়া অকণমান মাৰি দিছোঁ। মোৰ দেৰি হ'ল অহা, গালিয়ে পাৰি আছে আমাৰ মালিকে। আমাৰ পোৱালীয়ে গালি পাৰি আছে মোক, কিয় ইমান দেৰি হ'ল আহিছে ভিডিঅ'টো। উঠি আনি অকলে সেইটোৱে মই আছিলোঁ বুজিছ। পাইডাল দিয়া মই লাষ্ট মাৰি দিম। হৈ গৈছে মোৰ স্কুটি আৰু গেটৰ মই খুটাবলৈ কৈছোঁ যে এইকেইটা মোৰ ধোৱা হৈ গ'ল বৰ্তমান। এইকেইটা মই ধুলোঁ, স্কুটিখন ধোৱা হৈ গ'ল। এতিয়া মোৰ মেইন গাড়ীখন যিখন মই ড্ৰাইভ কৰোঁ সেইখন ধুম আৰু কাম নাই আৰু। এই আমাৰ পোৱালি আহি গ'ল, এইটো মাৰিব। হেঁত নামাৰে ৰ'বা। তো গা পা ধুই হৈ গ'ল আৰু বসন্ত কেইখনো ধুই হৈ গ'ল। এতিয়া মই মালা লগাম আৰু মোৰ লগত পোৱালি আছে, আহাচোন। এতিয়া একেলগে আমি লগাম আৰু আমি ফুট ল'লোৱে, গাড়ী কোব দিলোঁ, সেইটো উঠাবলৈ নহ'ল যিহেতু। এতিয়া আমি গাড়ীত আৰু স্কুটিখনত আমি মালা পিন্ধাম, ব'লক একেলগে যাওঁ। তো এইখনতে ফাৰ্ষ্ট লগাই লওঁ, পিছত আমি নেক্সটখনত লগাই আছোঁ। এখনত লগাই লওঁ প্ৰথম। তো ফাইনেলি লগা হৈ গ'ল মালা। এডাল মই লগাই দিছোঁ, এইটো হৈ গ'ল। এতিয়া নেক্সটটোত যাওঁ ব'লক। তো নেক্সটখন এয়া আমাৰ বসন্তী। এইখন আছে লগাবলৈ, এখন আমাৰ পোৱালি বসন্তী। খুটি দুটা আছে ইয়াতে। এতিয়া নেক্সট বসন্তীখন একে শেষখন, এইখন আমাৰ পোৱালি ভাগৰ। এইখন চাওক না, কি চাব আপোনালোকে? না পেডেল চাব, না টায়াৰ চাব, না চিট চাব। এয়া চাওক বেলেগ বসন্তী। আমাৰ বাস্কেটো আছে, আমাৰ পোৱালি বাস্কেটতে লগাই আছে, কি ধুনীয়াকে সুন্দৰ। এবাৰ কৈ দিয়া কিবা এটা কৈ দিয়া। নমস্কাৰ, আপোনালোকক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। ধুনীয়া। আৰু মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া আকৌ। যদি ভিডিঅ' চাই ভাল লাগিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়া। তো হৈ গৈছে আমাৰ লগোৱা। অলপ পিছত আমি ঘূৰিবলৈ যাম, সেইখিনিও দেখাম। এতিয়া নেক্সট বসন্তীখন একে শেষখন, এইখন আমাৰ পোৱালি ভাগৰ। এইখন চাওক
না কি চাব আপোনালোকে, না পেডেল চাব, না টায়াৰ চাব, না চিট চাব। এয়া চাওক বেলেগ বসন্তী। আমাৰ বাস্কেটো আছে, আমাৰ পোৱালি বাস্কেটতে লগাই আছে কি ধুনীয়াকে, সুন্দৰ। এবাৰ কৈ দিয়া কিবা এটা কৈ দিয়া। নমস্কাৰ, আপোনালোকক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। ধুনীয়া ধুনীয়া। আৰু মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া আকৌ। যদি ভিডিঅ' চাই ভাল লাগিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়া 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 ধুনীয়া। তো হৈ গৈছে আমাৰ লগোৱা। অলপ পিছত আমি ঘূৰিবলৈ যাম, সেইখিনিও দেখাম। আৰু মোৰ কি কয়, চ' মই স্কুটি লৈ মই আহি গ'লোঁ আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ এঘৰত। আমাৰ মামা হয়। বলকচোন কি আয়োজন কৰিছে পূজা বুলি অকণমান চাওঁ। মই আহি কৰি পাই গ'লোঁ, প্ৰসাদে পালোঁ। তোমালোকে যদি খোৱা এয়া খাবলৈ পাৰা। এইটো আহি কৰি মোক দিলেই হাততে। তো মই দেখাই আছোঁ পেণ্ডেলটো, চোৱা কি ধুনীয়া আয়োজন কৰিছে। একদম মানে ৰাতি নামতি পাতি আহিব, তো সেইটো বাৰু মই দেখাবলৈ চেষ্টা কৰিম।